একেবাৰে শেষত গেছটো তলত থৈ ভৰিৰে হেঁচি হাতেৰে টানি যেনে তেনে পাইপডাল খুলিলোঁ। ৰ'ব মোৰ বাঁহ খোৱাৰ কাহিনী ইয়াতে শেষ হোৱা নাই। আগৰ ভ্লগটোৰ পৰা অলপতে গম পাইছিলে যে মই অলপকৈ বাঁহ এটা খাইছিলোঁৱেই। তাৰপিছতে মই ঘৰৰ ওচৰৰ দোকানৰ পৰাই কিনি অনা পাইপডাল আৰু ৰেগুলেটৰটো লগাবলৈ ষ্টাৰ্ট কৰিলোঁ। পাইপডাল বাৰু ভালে ৰেগুলেটৰ আৰু গেছ দুইটা চাইডে খাপ খালে, কিন্তু ৰেগুলেটৰটো চিলিণ্ডাৰত লগাবলৈ এবাৰ দুবাৰ নহয় প্ৰায় 1000 বাৰমান ট্ৰাই কৰিলোঁ, কিন্তু নাখায়। উঠি বহি চিলিণ্ডাৰটো নিজেই মাৰি খাই ৰেগুলেটৰটো লগাবলৈ চেষ্টা কৰি থাকোঁতে দোকানীজনে কোৱা এটা কথাই মনলৈ আহি আছিল যে ভাইটি তুমি চিন্তা কৰিব নালাগে, মই গেৰাণ্টি দিছোঁ যে এইটো ভাল। একেবাৰে শেষত উপায় নাপাই বস্তুটো ৰুমৰ ওচৰৰ দোকান এখনতে দেখাওঁ বুলি লৈ গ'লোঁ আৰু দোকানী দাদাজনক দেখাই গম পালোঁ যে এইটো ডিফেক্টিভ পিচ। এতিয়া আপোনালোকে কওকচোন বাৰু মোৰ ট্ৰাষ্ট ইছ্যুজ নহ'বনো কিয়? উপায় নাপাই আকৌ পইচা খৰচ কৰি নিজে নতুন এটা কিনি আনিব লগা হৈছে। পিছে এইবাৰ কিন্তু এইটো ভালদৰে খাইছে আৰু কামো ভালকে কৰিছে। ফাইনেলি ইমানবোৰ জঞ্জালৰ মাজত ক্লাছলৈ মাত্ৰ 10 মিনিট বাকী থাকোঁতে খানা বনাই হৈ গ'ল আৰু ময়ো ভাতকেইটা খাই তলাটো পটাপট মাৰি ক্লাছলৈ বুলি ওলাই আহিলোঁ। মোক কি তোমালোকৰ নিচিনা বুলি ভাবিছা নেকি বাঁহ খালেও একো কাম বন নকৰি ঘৰতে বহি থাকিম? এতিয়া ক্লাছলৈ যাওঁ। আজিলৈ